আরে সামান্য বান্দরন ভেদকাল ভয়ে গুরু বাহুরে লড়া ভরা নাই এবার সর্বশক্তি প্রয়োগ করি নিশ্চয় মোৰ বল পৰীক্ষা কৰিবৰ হেতু বানৰ ৰূপে মোক কৰি শাসনা হে দেৱ কোন তুমি দেৱতা দৈত্য ৰক্ষা যক্ষণে কোনোবা গন্ধৰ্ব কোনে আজি ভীমৰ শক্তিক কৰিছে নাই নাই দিয়া মোক সত্য পৰিচয় কোন তুমি কোন মোৰ সত্য পৰিচয় চন্দ্ৰ বংশজাত মোৰ নাম মোৰ বিকুৰাট যুধিষ্ঠিৰ জ্যেষ্ঠজন মোৰ ধৰ্মত কপট পাখা খেলত ভৰি দিলে সমগ্ৰ ৰাজ্য দুৰাচাৰ ৰাজ আৱশ্যক ভগৱানৰ কাৰ্য হেতু আহিছো মই ফুল দিবলৈ দুষ্টমাৰ তোমাৰ সংগ্ৰাম পৱনৰ বৰে নাম মোৰ হনুমান শ্ৰীৰামৰ কাৰ্য সাধনৰ মোক কৰিছে প্ৰভু জয় শ্ৰী জ্যেষ্ঠজন তুমি সমতুল্য যুধিষ্ঠিৰ হে প্ৰভু প্ৰকাশী দেখুৱাত বিশাল মূৰ্তি শুনিছো মানুহে কোৱা তোমাৰ শক্তিৰ কথা কিন্তু দেখা নাই মই তোমাৰ সেই বৃহৎ ভৰি প্ৰকাশী দাসৰ অভিলাষ কৰক পূৰণ দাসৰ অভিলাষ কৰক পূৰণ স্বাগন্তে মায় জয় শ্ৰীৰাম জয় শ্ৰীৰাম ভয় নাখাবা ভাই চোৱা প্রকৃতিস্থ হনুমান ধন্যবাদ প্ৰভু বনবাসৰ পাছত হব মহাযুদ্ধ কৌৰৱ পাণ্ডৱৰ নিজ ভাতৃ বুলি সময়ত তুমি আমাক কৰিবা সহায় নিশ্চয় নিশ্চয় ভাই অনুৰোধ কৰক নিশ্চয় কৰিম অৰ্জুনৰ প্ৰতি ভাৱজত মই কেহে নাম হব অৰ্জুন কপিধ্বজ বলা ভাই নিজ স্থানত ময়ো যাওঁ নিষ্কৰ্ম সময়ত দেখা